নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা। আজি আপোনালোকৰ বাবে আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। আজিৰ ভিডিঅ'টো অকণমান বিশেষ হ'ব। আজি অসমৰ কেইজনমান বিশিষ্ট সমালোচকৰ ওপৰত কথা পাতিম বুলি ভাবিছোঁ। তেখেতক একচুৱেলি আমাৰ মৰমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এৱাৰ্ড দিব লাগে, কিন্তু এতিয়ালৈকে কিয় এৱাৰ্ড দিয়া নাই হয়তো গম নাপাওঁ। তেওঁলোক আচলতে এৱাৰ্ড পোৱাৰ যোগ্য, তেওঁলোকে এৱাৰ্ড পাব লাগে। হয়তো আজি মোৰ ভিডিঅ'টোত দেখা পাই হয়তো মামাই এৱাৰ্ড দিব পাৰে, সেইটো মই বিচাৰোঁ তেওঁলোকে এৱাৰ্ড পোৱাটো। আচলতে তেওঁলোকে বহুত দিন আগতে এৱাৰ্ড পাব লাগিছিল, এতিয়া তেওঁলোকে এৱাৰ্ড পাওক, মই সেইটোৱে বিচাৰোঁ। তেওঁলোকে মোৰ জুবিনদাৰ যিটো ছেকেণ্ড ভিডিঅ' বনাইছিলোঁ মই চেনেলত, আপোনালোকে চালে গম পাব। দ্বিতীয় ভিডিঅ'টোত তেওঁলোকে কিছুমান কমেণ্ট কৰিছে, সেই কমেণ্টকেইটাৰ ওপৰত মই আজি অলপমান আপোনালোকক জনাব বিচাৰিছোঁ। তেওঁলোকে কি কমেণ্ট কৰিছে, তেওঁলোকৰ নাম কি, তেওঁলোকৰ কমেণ্টকেইটাৰ ওপৰত মোৰ ক'বলগীয়া কি, সেইখিনি আপোনালোকক মই আজি জনাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাব, যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব। এতিয়া মই কমেণ্টকেইটা আপোনালোকক পঢ়ি দিব বিচাৰিছোঁ, আপোনালোকে ভিডিঅ'টো চাব। প্ৰথম কমেণ্টটো আছিলে নৰ্থ ইষ্ট আনফুড। তেওঁ কমেণ্ট কৰিছে, জুবিনদাৰ ভালৰ বাবে তেওঁৰ কথা ভাবি মানুহে কয়, জুবিনদাৰ কিছুমান আচৰণে মানুহৰ মনত দুখ দিয়ে, সেইকাৰণে সেই আচৰণবিলাক মানুহে জুবিনদাৰ পৰা পাব নিবিচাৰে। আচ্ছা, আপুনি কমেণ্টটো কৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ। এতিয়া আপুনি ক'লে যে জুবিনদাৰ কথা ভাবি মানুহে কয়, জুবিনদাৰ কিছুমান আচৰণে মানুহৰ মনত দুখ দিয়ে, সেইকাৰণে মানুহে জুবিনদাৰ পৰা তেনেকুৱা আচৰণ পাব নিবিচাৰে। আচ্ছা, ঠিক আছে, মানি ল'লোঁ বাৰু, জুবিনদাৰ পৰা মানুহে তেনেকুৱা আচৰণ পাব নিবিচাৰে বা তেনেকুৱা আচৰণৰ পৰা মানুহে দুখ পায়। এতিয়া আপুনি মোক এটা কথা ক'ব, জুবিন গাৰ্গে এনেকুৱা কি আচৰণ কৰিলে যাৰ কাৰণে মানুহে অন্তৰত দুখ পালে? তেওঁ মঞ্চত খুটা বগাইছিল, খুটা বগোৱা কাৰণটো আপুনি নিশ্চয় জানে। যদি আপুনি জুবিন সঁচা অনুৰাগী হয়, জুবিনদাৰ যদি আপুনি সঁচা অনুৰাগী হয়, তেতিয়াহ'লে আপুনি খুটা বগোৱা কাৰণটো হয়তো আপুনি জানে যে এটা গুৱাহাটীৰ এটা প্ৰগ্ৰেমত ৰামেশ্বৰ পাঠক ডাঙৰীয়াক তেওঁলোকে মঞ্চত সোনকালে উঠিব নিদিয়াৰ কাৰণে জুবিনদাই খং উঠি এই খুটা বগাই দিলে। আৰু সেইটো জুবিনদাই সেই কথাটো কমিটিক কৈছিলে যে আজি মই মদ খাম আৰু গোটেই প্ৰগ্ৰেমটো মই ধ্বংস কৰি পেলাম। হয়তো আপুনি ভিতৰুৱা কথাটো আপুনি নাজানে, সেইকাৰণে হয়তো মই কৈ দিলোঁ। ঠিক আছে, এইটো গ'ল। আৰু তেওঁ কি কৰিছিলে, আৰু কৰিছিলে কি যে 2017 নে 2018 মই পাহৰিলোঁ, এখন মঞ্চত তেওঁ মানে মিছন চাইনা শ্বুটিং হোৱাৰ আগত, তেওঁ এখন মঞ্চত এটা পিষ্টল দেখাইছিলে, এটা অৰিজিনেল পিষ্টল তেওঁ দেখাইছিলে। আৰু সেই পিষ্টলটো দেখাই কিনে তেওঁ কৈছিলে যে এই পিষ্টলটো মই এইকাৰণে দেখাইছোঁ যাতে এতিয়াৰ পৰা সন্ত্ৰাসবাদীবিলাকে বন্দুক ল'ব এৰে আৰু ভাল সুতি লৈ ঘূৰি আহে। যদি তেওঁলোকে ভাল সুতি লৈ ঘূৰি নাহে, তেতিয়াহ'লে আমিও বন্দুক ল'বলৈ বাধ্য হ'ম। তেওঁৰ পিষ্টল দেখুওৱা উদ্দেশ্য আছিলে সেইটো, কিন্তু সেইটোকে মানুহে ওলোটাকৈ বুজি বিতৰ্কৰ সৃষ্টি কৰি দিলে। সেইটো গ'ল, আপোনাক মই এতিয়া সেইখিনি কথা বুজাই দিলোঁ। আৰু আপুনি যদি বেয়া নাপায়, কমেণ্ট কৰি জনাব যে কি আপুনি অন্তৰত দুখ পালে, সেইটো আপুনি মোক জনাব জুবিন গাৰ্গৰ পৰা। আৰু তেওঁ এটা কাম কৰে, আৰু তেওঁ ধৰক কেতিয়াবা মঞ্চত শুই দিয়ে বা কেতিয়াবা বহি পেলাই গান গায়, কেতিয়াবা মন গ'লে কেতিয়াবা চাউণ্ড বক্সতে বহি দিয়ে। সেইবিলাক আচলতে দৰ্শকক আমোদ দিবৰ কাৰণে কৰে। কোনোবাই হয়তো বেয়াকৈ ল'ব পাৰে দেই, জুবিন গাৰ্গৰ চব কথা মানুহে ভাল নাপাব পাৰে, কোনোবাই হয়তো বেয়াকৈ ল'ব পাৰে, ষ্টেজত শুই দিয়া বা এই কি বুলি কয় এই বক্সত বহি কিনে গান গোৱা, সেইটো তেওঁ কৰে। সেইটো একচুৱেলি তেওঁৰ মানে আমিতো গমেই পাওঁ ন যে জুবিনদা এজন ধেমেলীয়া মানুহ, গতিকে তেওঁ ধেমালি কৰি থাকি ভাল পায়। আৰু মঞ্চত শুই গান গোৱা বা তেওঁ খুটাত বন গোৱা, সেইটো তেওঁৰ ব্যক্তিগত অধিকাৰ, তাৰ ওপৰত আমি মাত পাতি লাভ নাই আৰু জুবিনদাই নিজে কৈছিলে সেইবিলাক মই ষ্টেজ গিভিংছৰ কাৰণে কৰোঁ, সেইটো ষ্টেজ গিভিংছ বুলি কয়। আপুনি ইণ্টাৰভিউবিলাক ভালকৈ চালে গম পাব। এইটো ষ্টেজ গিভিং শব্দটো এই দীপক শৰ্মাৰ ইণ্টাৰভিউত কৈছিলে, তাতে আছে, আপোনালোকে তাতে চালে গম পাব। বিশেষকৈ আপোনাক কৈছোঁ, যোনে মোক কমেণ্টটো কৰিছিলে, আপুনি চালে গম পাব। তাৰপিছত আপুনি ক'লে যে তুমি জুবিনদাক ভাল পোৱা, ভগৱান বুলি ভাবা, বহুতেই ভাবে। আচ্ছা, মইতো ভগৱান বুলি ভাবোৱেই, মই মানে ভগৱান নহয়, এতিয়া ভগৱানৰ ওপৰত যদি আৰু কিবা আছে সেইটো বুলিয়ে মই ভাবোঁ।
বহুতে ভাবে নিজৰ মা দেউতাক ভগৱান বুলি ভাবানে? এইটো কথা আপুনি কি হিচাপত ক'লে? তাৰমানে নিজৰ মা দেউতাক ভগৱান বুলি ভাবানে? যি দুজন মানুহৰ কাৰণে মই এই পৃথিৱীত আহিলোঁ, সেই দুজন মানুহক মই ভগৱান বুলি কিয় নাভাবিম? এইটো কথা আপুনি কি চিন্তা কৰি এই কথাটো ক'লে? আৰু আপুনিতো মোৰ বিষয়ে একো নাজানে। মোৰ বিষয়ে এনেকৈ একো নাজানাকৈ এইটো কমেণ্ট কৰিব আপুনি ক'ত সাহস পালে? নিজৰ মা দেউতাক ভগৱান বুলি ভাবানে? আপুনি ভাবেনে নাভাবে? মইতো আপোনাৰ ঘৰতো যোৱা নাই। আপুনি বা মা দেউতাক কি হেৰিত ৰাখি থৈ দিছে? আপুনি এইটো কথা মোক ক'ব সাহস ক'ত পালে? তুমি নিজৰ মা দেউতাক ভগৱান বুলি ভাবানে? আগতে আপুনি নিজে ভাবেনে সেইটো চাই লওক না, তাৰপিছত মোক ক'ব। আগতে নিজৰ বস্তুটো চাই লওক। আপুনি নিজৰ মা দেউতাৰ লগত কি কৰি আছে? মইতো আপোনাক সুধিব যোৱা নাই আপুনি মা দেউতাক ভগৱান বুলি ভাবেনে। আৰু শুনক, এটা কথা কওঁ, অৰিজিনেল ভগৱান বেলেগ, জুবিন গাৰ্গ বেলেগ আৰু মা দেউতা বেলেগ। মানুহৰ জীৱনত অকল মাক দেউতাকে নাথাকে, বেলেগ ভাল পোৱা মানুহো থাকে। মা দেউতাক যিমান ভাল পাওঁ, জুবিন দাকো মই সিমানে ভাল পাওঁ। আৰু আপোনাক এটা কথা মই কৈ দিওঁ, জুবিন গাৰ্গৰ কাৰণে মোৰ মা দেউতা দাদা বাইদেউ বংশৰ 14 গোষ্ঠীয়ে পাগল, গম পায়? জুবিন গাৰ্গৰ কাৰণে চব পাগল। এইটো আপোনাক মই কৈ থৈ দিলোঁ। আপুনি মোক কি বুলি ভাবে মই নাজানো। একচুৱেলি মোৰ যথেষ্ট খং উঠি আছে, সেইকাৰণে আপোনাক তেনেকৈ কৈছোঁ। আপুনি বেয়া পালেও পাব, ভাল পালেও পাব, তাত মোৰ ক'ব লগা একো নাই। মই এইবিলাক খাতিৰ কৰা মানুহ নহয়। আজি জুবিন দাক কাষত পালে তুমি ভৰিত ধৰি সেৱা কৰিবা, কিন্তু নিজৰ মা দেউতাক ভৰিত ধৰি সেৱা কৰি পাইছানে? জুবিন দাই যি কয় জয় জুবিন দা বুলি কৈ মানি লোৱা। কেতিয়াবা নিজৰ মা দেউতাৰ কথা শুনি লোৱানে? অন্ধভক্ত নহ'বা যে ভুল শুদ্ধ একো বিচাৰ কৰিব নোৱাৰাকৈ জুবিন দাক আমিও ভাল পাওঁ, কিন্তু অন্ধভক্ত নহওঁ। এতিয়া আপোনাক মই এটা কথা কওঁ, আপুনি যে ক'লে যে তুমি জুবিন দাক লগ পালে ভৰিত ধৰি দিবা, জুবিন দাক লগ পালে তুমি ভৰিত ধৰি দিবা, বা নিজৰ মা দেউতাৰ কথা কেতিয়াবা শুনি পাইছানে? জুবিন দাৰ কথা মানি লোৱা, মা দেউতাৰ কথা মানিবানে? মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। আপুনি যে কমেণ্টত ইমান বকি আছে, আপুনি নিজৰ মা দেউতাৰ কথা শুনেনে নাই? আপুনি নিজে শুনেনে নাই? মোৰতো বাদ দিয়ক, আপুনি নিজে শুনেনে নাই? হয়তো আপুনিও নুশুনে, সেইকাৰণে মোক কৈছে। কাৰণ ভাল মানুহেতো কোনেও এনেকৈ নুসুধে যে তুমি মা দেউতাৰ কথা শুনা নাই, তাকো অচিনাকি। ভাল বেয়াটো বাদ দিয়ক, আপুনি মোৰ কাৰণে চিনাকি নহয়, আপুনি অচিনাকি। কোনোবাই এনেকৈ সোধে নেকি যে তুমি মা দেউতাৰ কথা শুনা নে, ভগৱান বুলি ভাবানে? আজি যদি মই মা দেউতাৰ কথা নুশুনিলোঁ হয়, মই এইখন ঘৰত থাকিব পাৰিলোঁ হয় নেকি? আৰু আপুনি কেনেকুৱা ধৰণৰ মানুহ? আপুনি জুবিন গাৰ্গৰ লগত মোৰ মা দেউতাক কম্পেয়াৰ কৰিছে যে। জুবিন গাৰ্গৰ ভাল পোৱাটো সম্পূৰ্ণ বেলেগ, সেইটো আপুনি বুজি লওক। জুবিন গাৰ্গৰ যিটো ভাল পোৱা, সেই ভাল পোৱাটো সম্পূৰ্ণ বেলেগ, আৰু মা দেউতাটো সম্পূৰ্ণ বেলেগ। আপুনি দেখোন মাকে দেউতাকে একেলগে জুবিন গাৰ্গৰ লগত মিলাইয়ে দিলে, সেইটো কেনেকুৱা কথা? আৰু আপুনি যে কৈছে তুমি মা দেউতাৰ কেতিয়াবা ভৰিত ধৰি পাইছানে? আপুনি একচুৱেলি অসমীয়া হয়নে নহয়? আৰু আপুনি ক'ব পাৰিব নেকি কোনজন জুবিনৰ অনুৰাগীয়ে আজিলৈকে মাক দেউতাকৰ ভৰিত ধৰি সেৱা কৰা নাই? আপুনি দেখাই দিব পাৰিব? মই অপেন চেলেঞ্জ দিছোঁ, আপুনি দেখাই দিয়ক। অসমত 3,90,00,000 মানুহৰ বেছি মানুহ আছে। আপুনি প্ৰত্যেকজন জুবিন গাৰ্গৰ ঘৰত যাওক, জুবিন গাৰ্গৰ অনুৰাগীৰ ঘৰত যাই কিনে আপুনি যদি দম আছে আপুনি সোধক যে তোমালোকে হেৰি কৰিব পাৰিবানে নাই, এই মা দেউতাৰ ভৰিত ধৰেনে নাই? আপুনি কি ফাল্টু কথা ক'ব আহিছে? যি টি কমেণ্ট নকৰিব এমাহ এনেই গৰম হৈ থাকে। আমি বহুত টেনশ্যনত থকা মানুহ যি টি কমেণ্ট নকৰিব, আগতে নিজৰ কামখিনি ভালকৈ কৰক। আৰু শুনক, আপুনি যে কৈ আছে অন্ধভক্ত নহ'বা, আমি জুবিন গাৰ্গৰ অন্ধভক্ত হয়, বেছিকেলি মই হয়। কিয় হয় জানে? জুবিন গাৰ্গৰ কামে, জুবিন গাৰ্গৰ গানে, জুবিন গাৰ্গৰ কথাই আমাক অন্ধভক্ত হ'বলৈ বাধ্য কৰে। জুবিন গাৰ্গে মানুহক যেনেকৈ সহায় কৰে, যেনেকৈ মানুহৰ মাজত থাকে, সেইকাৰণে আমি অন্ধভক্ত হ'বলৈ বাধ্য। তেওঁ মদ খাই ষ্টেজত কিবা নকৰিবলগীয়া কাম কৰে, সেইটো পিছৰ কথা, কিন্তু তেখেতক আমি অন্ধভক্ত হ'বলৈ বাধ্য। সেইখিনি কথা আপোনাক কৈ দিলোঁ। আৰু এটা কথা কওঁ দেই, আপুনি এনেকৈ যি টি কমেণ্ট নকৰিব মা দেউতাৰ ভৰিত ধৰি পাইছানে নাই, মা দেউতাৰ কথা শুনানে নাই। আৰু যিবিলাকে মাক দেউতাকৰ কথা নুশুনে না, সিহঁতে
সিহঁতে জন্ম হোৱাতকৈ নোহোৱাই ভাল। অলগদ্ধ অসমৰ উল্লেখযোগ্য অলগদ্ধ বুলি ক'ম মই সেইকেইটা, যিবিলাকে মাক দেউতাকৰ কথা নুশুনে। আৰু শুনক, আমি প্ৰত্যেক বিহু, প্ৰত্যেক পূজা, প্ৰত্যেক যিবিলাক ভাল ভাল উৎসৱ আহে নহয়, প্ৰত্যেকবাৰে আমি মা দেউতাক ভৰিত ধৰি সেৱা কৰোঁ বা কিবা এটা গিফ্ট কৰোঁ। মই আৰু এনেকুৱা নহয় যে মই সদায় ভৰিত ধৰি মানুহক শ্ব' অফ কৰি দেখাই থাকিম। শ্ব' অফ কৰি সেৱা কৰি মাক দেউতাকক বৃদ্ধাশ্ৰমত থৈ একো লাভ নাই। মই মা দেউতাক বৃদ্ধাশ্ৰমত কেতিয়াও থ'ব নাযাওঁ বা নথওঁ। আৰু কোনোবা যদি থ'ব বিচাৰে তাক মই মাৰিয়ে পেলাম। যদি মোৰ কোনোবা বংশত যদি মা দেউতাক যদি বৃদ্ধাশ্ৰমত থ'ব কয় নহয়, তাক মই কাটিয়ে পেলাম। এইখিনিয়ে মই আপোনাক ক'লোঁ। মই আৰু মা দেউতাৰ ভক্তি আপোনাৰ ওচৰত বেছি মই দেখাই থাকিব নোৱাৰোঁ। আপোনাৰ কমেণ্টটো পাই মোৰ মাথা এনেও গৰম হৈ আছে। তাৰপিছত এজনে দিছে সীমান্ত কাকতি, জুবিন মদাহীডাল পাগল। আচ্ছা, তই এতিয়া জুবিন দাক মদাহী বুলি কৈছা, তাৰমানে একচুৱেলি তোৰো অভ্যাসটো আছে। তইও চাগে মদ খা, সেইকাৰণে তই মদ খা কাৰণে জুবিন দাক মদাহী বুলি কৈছা। আৰু মইতো আজিলৈকে জুবিন দাক মদাহী বুলি কৈ পোৱা নাই, কাৰণ মই নাখাওঁ, মই মদ নাখাওঁ। সেইকাৰণে মই জুবিন দাক মদাহী বুলি কৈ পোৱা নাই। বেলেগে ক'লেও মই নকওঁ। তাৰমানে তোৰ অভ্যাসটো আছে। ভালে হৈছে দে, চৰকাৰক টেক্স দিছা, দবা, যিমান পাৰা সিমান দবা, বটলে দবা। মোৰ তাত আহিবি, মই খুৱাম। আৰু তইতো জুবিন দাক মদাহী বুলি ক'লিয়ে না, আৰু গতিকে তই গম পালোৱে তোৰ চৰিত্ৰ তই খা বুলি। গতিকে তই যিমান পাৰা খাই থাক, মই মানা নকৰোঁ। খালি এই চুলাইটো নাখাবি হা, চুলাইটো খালে তই সোনকালে মৰিবি। গতিকে তই সোনকালে মৰাটো নিবিচাৰোঁ। গতিকে তই সোনকালে বাচি থাকি জুবিন দাক আৰু বেয়া কমেণ্ট কৰিব লাগিবতো। গতিকে তই বাচি থাক, খালি তই দামীবিলাক খাবি। আৰু হেৰি কৰিবি, এই যদি তোৰ দামী মদ কিনা পইচা নাথাকে, তই মা দেউতাহঁতৰ যিমান সম্পত্তি আছে গোটেইখিনি সম্পত্তি বেছি পেলাই তই হেৰি কৰিবি, মদ কিনি খাই থাকিবি। আৰু জুবিন মদাহী বুলি যে কৈছা, আৰু কি ক'লি জুবিন পাগল। জুবিন দা পাগল কাৰণে আমিও জুবিন দাৰ পাগল ফেন। তই সেইখিনি কথা আৰু কমেণ্ট কৰি ক'ব লাগেনে? আমি জানোৱে আমি জুবিন দাৰ পাগল ফেন বুলি। মদাহী বুলি আমি জানোৱে জুবিন দাই মদ খায়। জুবিন দাই নিজেও কয় মদটো অসমৰ ট্ৰেডিশ্যন হয়। আৰু এটা কথা নহয়, জুবিন দাই বাৰু মদ খাই মানি লৈছোঁ। এই যে গাৰো, খাচী এইবিলাকে যে মদ খায়, তেওঁলোকক কমেণ্ট কৰি ক'ব পাৰিবি এনেকৈ? সাহস আছে তোৰ কুকাৰত দম আছে? কোনোবা এই ট্ৰেডিশ্যনেল মানুহ এটা কবিচোন, তই মদাহী বুলি, তই মদ খা বুলি। তোক যে কাপোৰ খুলি কোবাব, গম পাইছ? আৰু জুবিন গাৰ্গক বেয়া বুলি কোৱাৰ আগত তই 100 বাৰ ভাবি চাবি দেই হা। জুবিন গাৰ্গৰ অনুৰাগীবিলাক এনেই বহি নাথাকে কিন্তু, সেইটো গম পাইছা আমি। গতিকে জুবিন মদাহী পাগল এইবিলাক কমেণ্ট দিয়াৰ আগতে তই নিজৰ চৰিত্ৰটো এবাৰ চাই ল'বি। কাৰণ তোৰ যিটো কমেণ্ট, সেই কমেণ্টটোৱে তোৰ চৰিত্ৰ উদঙাই দিছে। কাৰণ অসমীয়া ভাষাৰ কথা আছে না, জগত ভালে আপোন ভালে জগত ভাল। গতিকে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। গতিকে তই নিজৰ পৰিচয়টো দিয়ে দিছা, তোৰ বিষয়ে আৰু মই বকি নাথাকোঁ। আৰু তোৰ যদি দম আছে, এটা কাম কৰ, এই তই খাৰঘুলিত যা জুবিন দাৰ ঘৰত যিটো এই ইলেক্ট্ৰনিক যিখন গেট আছে, সেইখন খুলি পেলাই জুবিন দাক কৈ যে জুবিন দা আপুনি মদাহী, গতিকে আপোনাৰ মই গান নুশুনো, আপোনাক মই আজিৰ পৰা ভাল নহওঁ। তেতিয়াহে তোৰ মই সাহসটো মানিম না। এনেই কমেণ্ট আলবাল কমেণ্ট কৰি লাভ নাই নহয়। কাৰণ জুবিন গাৰ্গক কোনোবাই বেয়া বুলি ক'লে বেলেগে বহি থাকিলেও মই বহি নাথাকোঁ। মই বহি থকা মানুহ নহয়। মই জুবিন গাৰ্গক বেয়াকৈ কোৱা মানুহকেইটাক ফালিম বুলিয়ে এই চেনেলটো খুলিছোঁ। মই বেলেগকো সেই নাই। গতিকে তই অলপ নিজেও চাই ল'বি। গতিকে তোৰ চৰিত্ৰটো যিহেতু তই নিজে উদঙাই দিছা, তোক আৰু মই বেলেগকৈ একো নকওঁ। চৰি দেই গাইছ। আৰু এটা কমেণ্ট দিছে, ধৰ্ম বৰুৱা। তোৰ ভিডিঅ' আজি চাই পালোঁ, তয়ো দেখোন হেনৰ এজাত। ঐ জলামূৰ্খ, হেনৰ এজাত নহয়, হেনৰ এজাত।
অসমীয়া ভাষাটো প্ৰথমতে শিকি ল, তাৰপিছত কমেণ্ট কৰিব আহিবি। হেনৰ এজাত তাৰ ভাষা আৰু তোৰ নাম কি? ধৰ্ম বৰুৱা। তোৰ নাম ধৰ্ম বৰুৱা নহয়, তোৰ মা দেউতাই এটা বস্তু ভুল কৰি দিলে। খুৰা আৰু খুৰী আপোনালোকে এটা বস্তু ভুল কৰিলে, ইয়াৰ নামটো ধৰ্ম বৰুৱা নহয়, ইয়াৰ নাম গোবৰ্ধন বৰুৱা ৰাখিব লাগিছিল। আপোনালোকে চূড়ান্ত ভুল কৰিলে। তোৰ কুস্তিখন যিজন ব্ৰাহ্মণে বনাইছিল না, সি একচুৱেলি ভুল কৰিলে। তাক মই লগ পালে ক'ম যে আপুনি ইয়াৰ নামটো ধৰ্ম বৰুৱা নহয়, ইয়াৰ নাম গোবৰ্ধন বৰুৱা বনাই দিয়ক, তেতিয়াহে তাৰ নামটোৰ লগত তাৰ চৰিত্ৰটো মিলিব। অসভ্য। জুবিনৰ বেয়া দিশটো আনে সমালোচনা কৰিবই তহঁতৰ নিচিনা পাগল ভিডিঅ' ক্ৰিয়েটৰবোৰৰ কাৰণে সমালোচনা কৰে। তয়ো জুবিনৰ কণী চেলেক নেকি? তই কি কমেণ্ট দিছা? জুবিনৰ বেয়া দিশটো মানুহে সমালোচনা কৰিবই। আচ্ছা, তাৰপিছত তহঁতৰ নিচিনা পাগল ভিডিঅ' ক্ৰিয়েটৰবোৰৰ কাৰণে সমালোচনা কৰে। তয়ো জুবিনৰ কণী চেলেক নেকি? আচ্ছা, এতিয়া কথাটো হ'ল তই যে মোক কলি তহঁতৰ দৰে পাগল ভিডিঅ' ক্ৰিয়েটৰবোৰৰ কাৰণে সমালোচনা কৰে। আচ্ছা, তই যে মোক পাগল বুলি ক'লি, তোৰ যদি পুকৰত দম আছে, তই মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰি দেখা যে তই মোক পাগলৰ কি ৰূপ দেখিছ, মোৰ মুখখনত বা মোৰ বডিটোত তই পাগলৰ কি ৰূপ দেখিছ। আৰু তই যদি দেখাব নোৱাৰ না, তোৰ এই কমেণ্ট লৈ যাই কিনে মই তোৰ ওপৰত মানহানি কেছ কৰি আছোঁ। মই কমেণ্ট লৈ যাই কিনে তোৰ ওপৰত মানহানি কেছ কৰি আছোঁ, তেতিয়া তোৰ অৱস্থা কি হ'ব চাবি। তেতিয়া তোক কিন্তু ভগৱানেও বচাব নোৱাৰে। তই যে পাগল ক্ৰিয়েটৰ বুলি কৈছা, তই মোৰ মুখত তই পাগলৰ কি ৰূপ দেখা পালি? না তোক মই কুকুৰৰ দৰে কামুৰিব গৈছোঁ নে তোৰ মই ঘৰত খাব গৈছোঁ? বেটাৰী নোহোৱা টৰ্চলাইট, ভালকৈ কমেণ্ট কৰিবি। কেতিয়াবা লগ পালে এনেকুৱা কোবাম নহয়, ঘৈণীয়েৰক দেখাব নোৱাৰিবি ক'ত কোবাইছোঁ। আৰু কি দিছ তয়ো জুবিনৰ কণী চেলেক নেকি? মইতো এটা কথা আজিহে গম পালোঁ, মানুহৰ কণী থাকে জানো? একচুৱেলি মই নাজানো দেই। হাঁহে মুৰ্গীয়ে কণী পাৰা বুলি শুনিছোঁ, কিন্তু মানুহেতো কণী পাৰা বুলি শুনা নাই। নিশ্চয় তয়ো পাৰা, তোৰ বাপেৰেও নিশ্চয় কণী পাৰে। সেই কণীটোৱে চাগে তই পিঁয়াজ চিয়াজ দি কিনে ভাজি খা, সেইকাৰণে তই জুবিন দাই কণী পাৰা বুলি কৈছা। মইতো কণী পাৰা, মানুহেতো কণী পাৰা শুনা নাই। নে তই কিবা ডিপ্ল'মা কৰি আহিছা মানুহৰ পুকৰৰ ওপৰত? কণী পাৰিলে পুকৰ দিহে পাৰিব লাগিব, বেলেগেতো কণী পাৰিব নোৱাৰে। তোৰ বাপেৰে চাগে পাৰে, সেইকাৰণে তই সেনেকৈ কৈছা। তই মোক এইটো ইনফৰমেশ্যন ভাল দিলি দেই, ভাল ইনফৰমেশ্যনে দিলি, কাৰণ মানুহে কণী পাৰে বুলি মই আজিহে গম পালোঁ। লৈ আহিবিচোন আমাৰ ঘৰত, মানুহে পাৰা কণী এটা লৈ আহিবি। মই নাখাওঁ কিন্তু তোকে খুৱাম। তই যিহেতু জুবিনদাৰ কণী চেলেকি থাকোঁ নেকি বুলি সুধিছ, কণীটো কি বস্তু মইতো গম নাপাওঁ, আৰু মানুহৰ কণী থাকে বুলিতো মই নাজানো, আৰু মানুহে কণী পাৰে বুলিও মই নাজানো। গতিকে তই হেৰি কৰিবি, তোৰ যদি ঘৰৰ কোনোবা সদস্যই কণী পাৰে, কোনোবা মানুহে যদি কণী পাৰে, সেইটো তই লৈ আহিবি, মই তোক ইয়াতে বনাই খুৱাম, হ'ব? তেতিয়া তই ভালকৈ গম পাবি মানুহৰ কণী খাই কেনেকুৱা লাগে। গাইজ, আপোনালোকে কমেণ্টখিনি মোৰ ভিডিঅ'টোত পঢ়ি চাব, চাই কিনে সিহঁতৰ চৰিত্ৰটো আপোনালোকে নিজে উন্নগাই দিব। মই আৰু বেছি কৈ নাথাকোঁ, ভিডিঅ'টো বহুত দীঘল হ'বলৈ গৈ আছে, মাথাটো এনেই গৰমে উঠি আছে বাৰু। কমেণ্টখিনি দেখা পাই আপোনালোকক সিহঁতৰ চৰিত্ৰখিনি উদঙাই দিলোঁ। এতিয়া আপোনালোকে কি কৰে আপোনালোকে নিজে কৰিব আৰু দেই। ৰাখিছোঁ, নমস্কাৰ।